আজি খেলা আছে বৰ্ষাপাৰাত ইণ্ডিয়া পাকিস্তান ইণ্ডিয়া চাউথ আফ্ৰিকা তো আমি আজি খেলা চাব যাব ওলাইছোঁ আৰু মোৰ লগত আছে আমাৰ নয়ন দা আছে চেল্ফি মুডত কৰি দিওঁ ধৰিবচোন মোবাইলটো তো আমি পুৰা একদম পুরো রেডি বিরাট কোহলি আর আপনি রেডি পুরা একদম আজি হিলাব লাগবে বর্ষাপাৰা কেবল বৰষুণ নহলি হল বেলেগ কথা একো নাই তো ফাইনালি আমি গাড়ী পাৰ্কিং কৰিব আহিলোঁ এতিয়া আমি ইয়াৰ পৰা ডাইৰেক্ট ষ্টেডিয়াম যাম আমাৰ গেট নম্বৰ 5 পৰিছে আৰু গেট নম্বৰ 5 লৈ আমি যাম এতিয়া বলক আমাৰ সৈতে সো ফাইনালি আমাৰ গেট পাই গ'লো মানে মেইন একদম এন্ট্ৰি গেট পাই গ'লো ফাৰ্ষ্ট হেৰি কৰি আছোঁ থাৰ্ড ফ্লোৰ গৈ আছোঁ এইটো ছেকেণ্ড ফ্লোৰ আমি থাৰ্ড ফ্লোৰ আমি থাৰ্ড ফ্লোৰ গৈ আছোঁ এতিয়া বৰষুণ নিদিলে হয় ভাই বহুত আশা কৰিছোঁ আপোনালোকে দেখিছে তামা মানুহ এতিয়া মানুহ সোমাই আছে লাহে লাহে না না পিছে আপোনাৰ এটা ভাল এটা কথা সুধিম আপুনি কি ভাবে কোন যাব আজি মই সদায় ইণ্ডিয়া সাপোৰ্টাৰ লাষ্ট বলত যদি 12 ৰান লাগে ইণ্ডিয়া সাপোৰ্টাৰ সদায় ইণ্ডিয়া সাপোৰ্টাৰ আপুনি কি ক'ব ময়ো ইণ্ডিয়া সাপোৰ্টাৰ জিতেগা ভাই জিতেগা চাই লওঁ বতৰটো একদম গমা কৰি আহিছে বৰষুণটো নিদিলে হয় ভাই বেলেগ একো নাই মানুহ লাহে লাহে সোমাই আছে পুৰা একদম বহুত লাজ লগা কণ্ডিশ্যন হৈ আছে তো এতিয়া খেল কেতিয়া হয় গম নাপাওঁ খেল বন্ধ কৰি থৈ দিছে লাইটৰ এটা দুটা তিনিটা ওপৰত 4টা লাইট তাৰে এটা লাইট মোটামুটি বন্ধ হৈ গৈছে কি কাৰণে বন্ধ হৈছে এইটো আমি কোনো গম পোৱা নাই তো সঁচাকৈ কিবা এটা টেকনিকেল প্ৰব্লেম হৈছে কিন্তু এনেকৈ বন্ধ হ'লে ন লাজ লগা কণ্ডিশ্যন হৈছে খেলাৰ মাজত এনেকৈ লাইট বন্ধ হৈ গ'লে বহুত বেয়া লাগে আৰু বহুত লাজ লাগে মই মানে নিজে যদি মই গুৱাহাটীৰ হৈ বুলি কথাটো মই যদি ক'ব বিচাৰোঁ এতিয়া কিমান টাইম পিছত খেলা আৰম্ভ হয় ন এইটো এটা অনিশ্চিত হৈ আছে কথা আশা কৰোঁ খেলাখন সোনকালে আৰম্ভ হওক এনেকুৱা যাতে ঘটনা মানে শুনিলে লাজ লাগে খেলাৰ মাজত লাইট অফ হৈ যোৱা কিবা হৈ যোৱা মানে আচৰিত লাগে মাজতে খেল স্থগিত কৰিব লগা হৈছিলে লাইটৰ কাৰণে এতিয়া আৰু পোহৰ আহি গ'ল এতিয়া সম্পূৰ্ণৰূপে ফ্লাড লাইট এতিয়া যিমানখিনি লাগে সিমানখিনি পাই গৈছে এতিয়া আকৌ খেল নতুনকৈ আৰু ষ্টাৰ্ট হ'ব মাজতে এক অভাৰ 5টামান বল যোৱাৰ পিছত খেলখন স্থগিত কৰিব লগা হৈছিলে কাৰণ লাইট এটা বন্ধ হৈ গৈছিলে এতিয়া নতুনকৈ আৰু খেল ষ্টাৰ্ট হ'ব নতুনকৈ নহয় য'ত শেষ গৈছিলে তাৰ পৰা এতিয়া খেলখন আমি আৰু চাব পাৰিম আৰু এতিয়া লাইট পোহৰটো ভালকৈ আহি গ'ল নলবাৰী দীপাংকৰ বিৰাট দা
বিৰাট দা নলবাৰী দীপাংকৰ আছিলে ইণ্ডিয়া জিকি গ'ল বহুত ভাল লাগিছে আৰু বহুত কষ্ট কৰি খেলখন চাব আহিছিলোঁ আৰু আমি ভাল লাগিছে ইয়াৰ পৰা ফূৰ্তি কৰি যেনেকৈ আহিছিলোঁ আৰু ফূৰ্তি কৰি ওলাই যাম আচলতে ইয়াত দেখিছে গোটেই ষ্টাৰ স্পৰ্টছৰ ব্ৰডকাষ্টিঙৰ ইয়াৰ পৰা গোটেই কেমেৰা চেমেৰা গোটেইবিলাক সকলোবিলাক আছে আচলতে মই তাৰে ওচৰতে আছিলোঁ ইয়াৰ পৰা সকলোবিলাক ব্ৰডকাষ্টিং হৈছিলে একবাৰ খাবা একবাৰ আশা কৰিছোঁ আপোনালোকে সকলোৱে টিভিত এই খেলখন উপভোগ কৰিছে আৰু সঁচাকৈ মই আজি প্ৰথমবাৰৰ কাৰণে এনেকুৱা এখন খেল লাইভ চাইছোঁ ডাইৰেক্ট নিজে আহি পেলাই বহুত ভাল লাগিছে আৰু বিশেষকৈ সূৰ্য কুমাৰ যাদৱৰ যিটো ভাল এটা পাৰফৰ্ম কৰিলে আজি সঁচাকৈ আৰু বিৰাট কোহলিৰ বহুত দিনৰ মূৰত ভাল খেল আজি দেখিবলৈ পালোঁ লগতে সূৰ্য কুমাৰ যাদৱ কণ্টিনিউৱাছলি ভাল খেল খেলি আছে আৰু আপোনালোকে দেখিছে আৰু মই সদায় ইণ্ডিয়া এইবাৰ ৱৰ্ল্ড কাপ আনিব মই বিশ্বাস কৰোঁ ইয়াৰ পৰা ওলাব লাগিব খেলখন চাই বহুত ভাল লাগিল আৰু আশা কৰিছোঁ ইণ্ডিয়া আৰু সদায় এনেকৈ জিকি থাকক আমি চালোঁ খেল উপভোগ কৰিলোঁ ভাল লাগিলে চাই পেলাই ধন্যবাদ